নমস্কাৰ সকলোলৈ দুৰ্গা মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে সদায় ভালে থাকক, এই মোৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা। আৰু এইখিনিতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে দুৰ্গা মহোৎসৱৰ কাৰণে আমি এখন নাটক কৰিব বিচাৰিছোঁ আগিয়া দুৰ্গা পূজাস্থলীত। তো নাটকখন আমি আখৰা কৰিছোঁ। আখৰাৰ কিছুমান মুহূৰ্ত মই এই ভিডিঅ'টিত ৰাখিব বিচাৰিছোঁ। বহুদিনৰ মূৰত নাটকত এটি ৰল কৰিছোঁ, গতিকে নাজানো কিমান দূৰ ভাল হয়, কিন্তু সৰুতে কৰিছিলোঁ নাটক। তো নাটক বুলি ক'লে ভালে লাগে, বহুতখিনি নাটক গীত মই খুবেই ভাল পাওঁ। কিন্তু এয়া হয়তো সৌভাগ্য, মই সেই নাটকত যে মই কৰিব পাৰিছোঁ। তো আপোনালোকক নাটকৰ অলপখিনি মই দৃশ্য দেখুৱাব বিচাৰিম। তো আপোনালোকে মৰম আৰু আশীৰ্বাদ দি যাব এনেকৈ। এইখিনিতে আপোনালোকৰ কাৰণে বহুত মৰমেৰে ধন্যবাদ জনালোঁ। পাণ্ডৱৰ বুদ্ধিৰ অন্যায় যুক্ত এবাৰ কৰিম আৰু অন্যায় যুক্ত কৰি অভিমন্যু পথ এই অন্যায় শত্ৰুপক্ষৰ শক্তি কৰিব নোৱাৰে। শত্ৰুপক্ষক শক্তি বৃদ্ধিয়ে কৰিছে। মই জানো বুজোৱা নাই, মই তাক এখন অনুৰোধ কৰিবলৈ কিমান বুজালো তোমাৰ আমোৰাই গুচি গ'ল। মোৰ কথা কি বিশ্বাসযোগ্য হয় গান্ধাৰী? আপোনাৰ কথা কি বিশ্বাসযোগ্য হয় গান্ধাৰী? আপোনাৰ কথা পুত্ৰও বাধ্য আৰু তুমিও দেখিছো ধৃতৰাষ্ট্ৰক জন্মান্ধ বুলি, বৃদ্ধ অপৰাধ বুলি বিশ্বাস নকৰিবলৈ। অভিনয় নকৰিব মহাৰাজ। এই কুৰুক্ষেত্ৰ ৰণৰ কাৰণে কৌৰৱৰ পিতা আপুনিয়ে বেছি দায়ী। শাস্তি দিয়া ৰাণী, শাস্তি দিয়া। অভিনয় নকৰিব মহাৰাজ। এই কুৰুক্ষেত্ৰ ৰণৰ কাৰণে কৌৰৱৰ পিতা আপুনিয়ে বেছি দায়ী। শাস্তি দিয়া ৰাণী, শাস্তি দিয়া। রাজমাতা তুমি, শাস্তি দিয়া। পুত্ৰসকল জড়িত হ'বলৈ গৈছে।
বহুদিন আগতেই কৃষ্ণা আহত নহয় নিহত হৈছে ভয় নকৰিবা প্ৰিয়ে উন্মাদ হোৱা নাই নৰ ৰক্ত পান কৰি আহিছে উন্মাদ হোৱা নাই উপহাস নহয় পদ্মা যমুনা তীৰত আজি ৰাধানন্দন তুমি নহয় আৰু যদি আদেশ নাপালো মামা বুলি ক্ষমা নকৰিম এই কুৰুক্ষেত্ৰত কোনো কাপুৰুষৰ স্থান নাই যুদ্ধ অৱসান হওঁ ৰথী মহাৰথী গৈ অক্ষয়নী সেনা গৈ মহাৰাজ দুৰ্যোধন ভাৰতৰ অতুল প্ৰতাপী মহাৰাজ দুৰ্যোধন ভাতৃহীন হ'ল ভক্তিহীন হ'ল অথচ এই শুকুনিত কোনো উন্মাদগ্ৰস্ত হোৱাটো ৰঙা চকু দেখুৱা আদেশ দিবলৈ সাহ নকৰিছিল দুৰ্যোধনৰ মাতুল বুলি কুৰুক্ষেত্ৰ উপদেশক ভালেই হ'ল গুৰুকুলে এতিয়াও হীন হোৱা অন্য এজনক সেনাপতি যুদ্ধ চলাই যোৱা তুমি বহি নাথাকিবা থাকিব আমি চাওঁ কি শক্তি বলিয়ান পঞ্চপাণ্ড কি শক্তি বলিয়ান হৈ পুৰুষেনা এফালৰ পৰা পিহি আহিছে তুমি ইয়াত কিয় তুমি ইয়াত কিয় তোমাকেই বিচাৰি মোৰ কোনো আৱশ্যক নাই যোৱা যুদ্ধ কৰা আমাৰ
আমাৰ জয় অনিবাৰ্য। মই ইয়াতে হিমাৰ্জুনৰ কাৰণে অপেক্ষা মই ইয়াতে হিমাৰ্জুনৰ কাৰণে অপেক্ষা কৰি আছো। কিন্তু সেনাপতিক নেদেখি আমাৰ সৈন্যই তৰ্ক নালাগে কৌৰৱৰ সেনাপতি সেনাপতি মই। মোৰ আদেশ যুদ্ধ মোৰ আদেশ যুদ্ধ কৰা। যদি আদেশ পালন নকৰো আৰু যদি আদেশ পালন নকৰো মামা এতিয়াও ম্লান নহয় ধৰ্মৰ মহিমা এতিয়াও পূৰ্ণ বসুন্ধৰা ধৰ্মৰ মহিমা এতিয়াও পুণ্যৱতী শ্যাম বসুন্ধৰা হ'ব পাৰোঁ মই পুত্ৰ হ'ব পাৰোঁ মই বিশ্বৰ স্পৃষ্ট সেইদিনাই মই জন্মনিত হৈছোঁ গান্ধাৰী। আজি আৰু অস্ত্ৰ থাকিবলৈ নাই। তুমি শত জীৱিত ভাতৃৰ জ্যেষ্ঠ আৰু মই শত তোমাৰ ইমান প্ৰভেদ অথচ আমি যিদিনা কুৰুক্ষেত্ৰত